আমার ভাস্কর ওলাইছে নতুন চুৱেটাৰ পিন্ধিছে নতুন চুৱেটাৰ মস্তি হাই কৈ দিয়া গুড মৰ্নিং গুড মৰ্নিং কৈ দিয়া ধুনু 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 চুৱেটাৰ এম নতুন চুৱেটাৰ পিন্ধিছে বাবা ও বাবা ষ্টিকাৰ 7 এইটো দেখিছা নাই ধুনু ধুনু পখিলা আছে এইটো ধুনু ধুনু পখিলা আছে পাপা যাবা নমস্কাৰ কি খবৰ সকলোৰে সুপ্ৰভাত জনাই পুনৰ স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ আজি আমি ষ্টুডেণ্ট গাৰ্জেন টিচাৰ্ছ সকলো মিলি ক্ষেত্ৰ ভ্ৰমণলৈ গৈ আছোঁ এটি ঐতিহাসিক স্থানলৈ বুলি আৰু এতিয়া আমি আহি আছোঁ স্কুলৰ ফালে ভাস্কৰ আহিছে আমাৰ লগত চাই থাকক ভিডিঅ'টি শেষলৈকে ফাইনেলি আমি আহি স্কুল পাই গ'লোহি এইখনে হৈছে আমাৰ স্কুল আৰু এইফালে পূৰা গাড়ীত উঠি সকলো ৰেডি হৈ গৈছে ক্ষেত্ৰ ভ্ৰমণৰ বাবে নমস্কাৰ নমস্কাৰ পালেহি এয়া আহিলোঁ সি তাত বহিছা নি ল'ৰা সেইফালে আছে নমস্কাৰ 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 আহিলা বন্ধু বান্ধৱীসকল আমি জাৰ্ণি ষ্টাৰ্ট কৰি দিছোঁ কিন্তু মনটো বিৰাটেই বেয়া লাগি আছে ভাস্কৰকো লৈ আহিছিলোঁ লগতে নিম বুলি সি নাহিলে বহুতে বুজালোঁ কিন্তু ইমান কান্দিছে কোনো পধ্যে তাক লগত আনিব নোৱাৰিলোঁ আৰু ওলাই মেলি ধুনীয়াকৈ আহি পুনৰ দেউতাকৰ লগতে ঘূৰি গ'ল অকলে আহিব লগা হ'ল আৰু ময়ো জাৰ্ণিটো কেঞ্চেল কৰিব নোৱাৰিলোঁ যিহেতু ষ্টুডেণ্ট আছে ষ্টুডেণ্টৰ লগত আহিছিলোঁ মই আহিছোঁ যদিও খুব বেয়া লাগি আছে মনটো কাৰণ মনত থাকি আছোঁ কোনো কথা নাই বেয়া লগাবোৰ এৰি থৈ ভাল লগাবোৰ লৈয়ে আগবাঢ়িব লাগিব আৰু আগদিনা ভবাৰ দৰে আজিও এটাই কথা ভাবিছোঁ যে ঘৰত মোৰ এটা সন্তানহে এৰি থৈ আহিছোঁ কিন্তু ইয়াততো মোৰ গোটেইবিলাক সন্তানে আছে ইমানখিনি 100ৰ ওপৰত সন্তান লৈ গতিকে তেওঁলোকক লৈ হোৱা এই জাৰ্ণিটো ভাল হওক আনন্দৰ হওক সফল হওক আৰু আপোনালোকো আহি থাকক আমাৰ সৈতে আৰু চাই থাকক ভিডিঅ'টি আমাৰ সকলোৱে মুখবিলাক দেখাই দিছোঁ মাইনা টোপনি গৈছে সকলোকে হেপী জাৰ্ণি হেপী জাৰ্ণি পিঞ্চি আমাৰ পিয়াংচি হাই কৈ দিয়া হাতটো ওপৰলৈ দাঙি দিয়া এতিয়া আমি কলৈ গৈ আছোঁ কৈ দিয়া কলৈ গৈ আছোঁ গৈ আছোঁ আমি আহোম সাম্ৰাজ্যৰ অস্থায়ী দ্বিতীয় ৰাজধানী আমি হাবুঙলৈ গৈ আছোঁ তুল তুল দেৱাশীষ লাকিবা মধুস্মিতা অভিজ্ঞান এইফালে এয়া কি কৰিছা মোবাইল টিপিছা অনিষ্কা অংকিতা আমি সকলো আহি আছোঁ বৰ্তমান আমি আহি পদুমণি পাই গ'লোহি আৰু এতিয়া আমি এয়া গাড়ী চেঞ্জ কৰিম বেলেগখন ইখন গাড়ীত উঠিবলৈ লৈছোঁ আৱাজ হ'ল নেকি ইয়াতে আমি অংকুৰ মুকুল আৰু প্ৰথম এই 3টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ যিহেতু যথেষ্ট ছাত্ৰ
ছাত্ৰ ছাত্ৰী আছে এই তিনিটা শ্ৰেণীৰ মুঠ 156 জন ছাত্ৰ ছাত্ৰী আছে গতিকে সকলো শ্ৰেণী একেলগে অনাটো সম্ভৱ নহয় সেয়ে ইয়াৰ পাছত পঞ্চম শ্ৰেণীক লৈ অনা হ'ব আৰু তাৰ পাছতে ষষ্ঠ আৰু সপ্তম শ্ৰেণীক সত্ৰ নগৰী মাজুলীলৈ নিয়া হ'ব তাৰ পাছতে অষ্টম শ্ৰেণী এনেধৰণে শ্ৰেণী অনুযায়ী বেলেগ বেলেগ স্থানলৈ লৈ যোৱা হ'ব ক্ষেত্ৰ ভ্ৰমণলৈ আমি আহি পাই গ'লোহি হাবুং এয়া হলুং হফি কাৰণ আমি এয়া সেৱাৰ কাৰণে হলুং হফিৰ মাজভাগলৈ গৈ আছোঁ ডাঙৰ কথা এটা হৈ গ'ল সেৱা কৰিলোঁ ঘূৰিলোঁ আৰু সকলোকে ষ্টুডেণ্টখিনিৰ সৈতে খোৱা বোৱা হৈ গ'ল খাই মেলি এতিয়াহে মনত পৰিলে কি মই মোবাইলৰ যিটো কভাৰ সেই কভাৰটো মানে ক'ত এৰিলোঁ পাহৰি থাকিলোঁ আৰু মানে কি হ'ল কভাৰটোতে মানে মই পইচা থৈছিলোঁ বহুত পইচা থৈছিলোঁ তো বিচাৰি আহিছোঁ পাওঁনে নাপাওঁ সেৱা কৰা স্থানলৈ আহিছোঁ আছেনে নাই চাই লওঁ কভাৰটো ইয়াতে সেৱা কৰিছিলোঁ চাই লওঁ বাৰু এইটো কৃষ্ণ প্ৰভু কভাৰটো পাই গ'লোঁ মই ভগৱান আছে ভগৱানে ৰক্ষা কৰি চব পইচা যেনেকৈ থৈছিলোঁ তেনেকৈ আছে পালোঁ এইটো চাওক আৰু মই ভাবিছিলোঁ এইফালে থৈ চুকলে আছে নেকি বুলি ভাবিছোঁ চুকলেও নাই একদম ফ্ৰণ্টতে আছে আৰু য'ত থৈছোঁ মানে ফ্ৰণ্টতে আছে ধুনীয়াকৈ সকলোৱে দেখা জেগাতে আছে কিন্তু কোনো চোৱা নাই কভাৰটো পাই গ'লোঁ মন্দিৰটো এটা পবিত্ৰ স্থান আৰু পবিত্ৰ স্থানত সাধাৰণতে বস্তু হেৰাব নালাগে আৰু হেৰুৱাও নাই যেনেকৈ আছিলে একদম আপোনালোকে দেখিলে সোমাই গৈ মুখতে পৰি আছিলে কিন্তু তেনেকৈ আছে কোনো চোৱা নাই দিয়া নাই কভাৰটো কোনো কথা নাই আছে মানে পইচাও থৈ দিছিলোঁ আজিৰ তাৰিখতো ভাল মানুহ আছে আৰু মন্দিৰৰ সন্মুখতে এনেধৰণে এয়া দোকান পোহাৰ বহা হয় আৰু ইয়াতে আহোমসকলৰ বিভিন্ন সাজপাৰৰ লগতে জনজাতীয় সাজপাৰৰ লগতে বিভিন্ন সামগ্ৰী ইয়াতে পোৱা যায় লাচিত বৰফুকন আহোম সাম্ৰাজ্যৰ প্ৰথমজন স্বৰ্গদেৱ চাওলুং চুকাফাই হাবুঙত অস্থায়ীভাৱে দ্বিতীয় ৰাজধানী পাতি থকাৰ সময়ৰ ৯,০০০ সৈন্যই এই পুখুৰীটোতেই গা ধুইছিল বুলি জনা যায় আৰু ৩জন পুৰোহিত মচাই মকলং এজনৰ মৃত্যু হোৱাত আহোমৰ যি নিয়ম শটো ধুই বাকচত ভৰাই মৈদাম দিয়া সেই নিয়ম অনুসৰি স্বৰ্গদেৱে ইয়াৰ সোঁদিশতে এটা পুখুৰী খান্দি তাতে শটো ধুই বাকচত ভৰাই ইয়াতে মৈদাম দিয়া হয় যাক শ ধোৱা পুখুৰী বুলি জনা যায়
হাবুং দৰ্শন কৰি ফুৰি কৰি ঘূৰি চাকি সন্ধিয়া 4টা বাজি গ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ ঘৰলৈ লাষ্টবাৰৰ বাবে এবাৰ সকলো যাবলৈ ৰেডি বন্ধু বান্ধৱীসকল 5টা বাজি 5 মিনিট হৈ গ'ল আৰু এতিয়া আমি আহি গোগামুখ পাইছোঁহি ইয়াত টেনশ্যন হৈ গৈছে কাৰণ লাষ্টৰ প্ৰথমবাৰ ইমান দেৰিলৈকে এৰিছোঁ 5টা বাজি গ'ল লগতে হ'লে কোনো কথা নাছিলে কিন্তু এৰি আহিলোঁ ইমান দেৰি হৈ গ'ল ৰাতি প্ৰথমবাৰ বাবে ইমান দেৰিলৈকে এৰিছোঁ তাত বিৰাট মানে মনটো বেয়া লাগি আছে দেৰি হ'ল আৰু তাত থকাটো মানে হেৰি হয় আমি ঠিক সময়তে পাইছোঁ ন কিন্তু ঘূৰি অহা টাইমটো অলপমান দেৰি হ'ল হয়নে বাৰু 3টামান বজাত আমি আকৌ ঘূৰিব লাগিছিলে 5 বজাত ধুনীয়াকৈ ঘৰ পাই যাব লাগে 4 বজাত 5 বজাত আমাৰ ঘৰ আমাৰ 8টা বজাত আমি ওলাইছোঁ যদি গাড়ীখন 9টা 9:30 তাৰপৰা আহিছে 1.5 ঘণ্টা তাতে দেৰি হৈ গ'ল অঁ মানে কি 8টা বজাত আমি পূৰা 8টা বজাত মাত্ৰ দুজন মাত্ৰ কোনো নাই গাড়ীখনত তেতিয়া আহিছোঁ সকলো এতিয়া হনুমান মন্দিৰ দৰ্শন কৰি যাম বুলি ক'লে সকলোৱে হনুমান মন্দিৰত সোমাইছে গোগামুখৰ এয়া হনুমান মন্দিৰত যিমানে সময় বাঢ়ি গৈ আছে সিমানে মোৰ টেনশ্যন বেছি হৈ গৈ আছে ল'ৰাটো এৰি থৈ আহিলোঁ जो होगा देखा जाएगा जो होगा আৰু ইয়াতে ভগৱানকে হনুমান মন্দিৰৰ ভিডিঅ'টি আপোনালোকক পিছত দেখাম কিয়নো ভিডিঅ'টি বহুত দীঘলীয়া হৈ যাব আপোনালোকৰ আমনি লাগি যাব উভতনিৰ পথত মাইনাকেইজনী এনেধৰণে বহুত আনন্দ ফূৰ্তি কৰি নাচিছে সিহঁতে ফূৰ্তিতে মানে ভাগৰ গমেই পোৱা নাই আৰু সিহঁতৰ আনন্দবোৰ দেখি আমিও এনেধৰণে নাচি দিলোঁ হাবুঙৰ পৰা নাওবৈচালৈ এই গোটেই দীঘলীয়া যাত্ৰাটো খুবেই ভাল লাগিলে অভিভাৱিকা আচাৰ্য বুলি খুবেই ফূৰ্তি কৰিলোঁ যদি ভিডিঅ'টি চাই আপোনালোকৰো ভাল লাগিল তেন্তে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে আমাৰ চেনেলটি নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব